হেল্ল' গাইজ, আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি যিহেতু কৈছিলোঁৱেই আজি মোৰ মনৰ অন্নপ্ৰাশন্ন বুলি, আৰু সেইকাৰণে আজি এতিয়া ৰাতিপুৱা সোনকালে উঠি মেলি গা পা ধুই তালৈ যাবলৈ ওলাইছোঁ। আপোনালোককো লৈ যাম, দেখাম আজি তাত কি হয়। ব'লক আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ওলাই মেলি ৰেডি হ'লোঁ, এতিয়া মই তালৈ যাম। আৰু এইটো হৈছে মাহীয়েকৰ ফালৰ গিফ্টটো। তাত গৈ লওঁ, তাত গৈ পেলাই আপোনালোকক লগ পাওঁ। এতিয়া মই ইয়াত আহি পালোহি, গোটেই মাকৰ গাত ততেই নাই, ল'ৰা বিয়া পাতিছে। ইয়াতে কাম অলপ আছে কৰি লওঁ, তাৰপাছত চাই থাকক। ইফালে কাৰিকৰে পূৰা খানা বনাই আছে আৰু এইফালে আইতাকে মমনক খুৱাবৰ কাৰণে ৰেডি কৰিছে। এইফালে মমনৰ ককাক আৰু ইয়াৰ ভিতৰলৈ মমনক খুৱাবৰ কাৰণে ঠিক ঠাক কৰি আছে। আৰু এয়া মমনৰ মামা ককা। দৰা কোনটো? দৰা কোনা? কোনা? দৰা 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 দৰা। অঁ মই অঁ মই 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 অঁ অঁ মই দৰা। আহিবা দেই চব, আহিবা দেই চব। মমনক এতিয়া ইয়াত পায়স খুওৱা হ'ব, যিহেতু 10 বজাৰ আগতে মমনক খুৱাবলৈ কৈছিল গোসাঁয়ে। সেইকাৰণে 10 বজাৰ আগতে ইয়াক মমনক ভাত নোখোৱাই এতিয়া পায়স খুৱাব। নিয়মটো কৰি থ'ব, তেতিয়া পাছত ভাত খুৱাব। মমনলৈ মুখখন আগবঢ়াই দিলে আজিকালি সি অকল এনেকৈয়ে থাকে। মাৰেই নে সি মৰমেই কৰে সিহে জানে। আৰু মাৰিব ফাৰ্ষ্টে এনেকৈ মুখখনত, তাৰপিছত আকৌ নিজে নিজে মৰম কৰিব। এই প্ৰথমবাৰ মমনৰ মুখত পানী দিছে দেউতাকে। এয়া এতিয়া পায়স খুৱাই দিছে। তাক ধৰিবলৈ লাগে চামুচখন। দেউতাকে খুৱাই দিওঁতে সি হাতখন দাঙি দাঙি চামুচখনৰ ওচৰলৈ নিছে, তাক ধৰিবলৈ লাগে। ইয়াৰ পাছতে এজন এজনকৈ চবেই মমনক অকণমান অকণমান মুখত লগাই দিলে। এতিয়া মমনে মাহী হাতৰ পৰা খাইছে। এয়া মমনৰ ককা, এয়া মমনৰ আইতা মা, এয়া মমনৰ আইতা, এয়া মামী আইতা, এয়া মমনৰ বৰমা, এয়া হ'ল মমনৰ মামা ককা, আৰু এয়া হ'ল মমনৰ সৰু খুৰা। সকলোৱে এবাৰ এবাৰ খুওৱা পাছত এতিয়া সেৱা লৈছে।
Momon. Momon. Maisa, Maisa ba? Maisa. Oh, Momone Maiso. আৰু এতিয়া পায়স খাব দিছে ৰাতিপুৱা একেবাৰে সোনকালে আহিলোঁ যে একো নোখোৱাকৈ আহিলোঁ ঘৰত ইয়াতে এতিয়া পায়স আৰু চাহ খাম মাকে শুইছে আৰু মই এতিয়া টাউনৰ পৰা আহোঁগৈ হা অ'কে বাই কি আনিব লাগিব আৰু কিবা আনিব লাগিব নেকি পিছত নকবি আকৌ পিছত মোক নকবি আকৌ কালি মানে ৰাতি ইয়াৰ পৰা কাপোৰ লৈ গ'লোঁ কিন্তু কাপোৰটো অকণমান খেলি মেলি হৈ থাকিলে কাৰণে আকৌ আজি ৰাতিপুৱা আহিছোঁ এতিয়া ঠিক কৰি আছে তাৰপাছতে ঘৰলৈ যাম আৰু চব কাম বন কৰি হৈ গ'ল সেইফালেও ৰখি আছে মোৰ কাৰণে সেইকাৰণে এতিয়া সোনকালে ঘৰলৈ যাওঁ আৰু বহুত ধুনীয়া ভিডিঅ' আহিছে এইফালে ভিনদেউ পূৰা ডেক'ৰেশ্যনত লাগি আছে আৰু পোৱালি চাই ততেই নাই আৰু বেলুন দেখিছে ফুল দেখিছে ৰঙা নীলা কাপোৰ দেখিছে খুব ফূৰ্তি পাইছে সি গোটেইখন চাই ফুৰিছে আৰু সেইটো মোৰ কথা Say goodbye. Hi, Sa. Momoni say goodbye. আৰু সেইফালে ফটো মৰা ষ্টাৰ্ট হৈয়ে গ'ল এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ অলপ পাছতে মমনক খুৱাব মমনে ঠিকে খাই আছিল কিন্তু বেচেৰাই জ্বলা পালে নেকি সেইকাৰণে পেছত অকণমান কান্দিলে আজিলৈকে খোৱা নাই ফাৰ্ষ্টে টেষ্ট কৰোঁতে জ্বলা পালে কাৰণে অকণমান কান্দিলে হাই টুকটুক এতিয়া আমি এতিয়া ফুলি দিওঁ ইয়াত অকণমান বহিলে সি ভাল পাব কটাৰীখন আনিবলৈ পঠাইছোঁ আৰু এইটো হ'ল মমনৰ কাৰণে মাহীয়ে অনা গিফ্টটো এইফালে লাহে লাহে গেষ্টবোৰ অহা আৰম্ভ কৰিছে এতিয়া আমি খাবলৈ আহিছোঁ ভাবিলোঁ খাই লওঁ মোৰ লগতে আছে বিতুপন এয়া বিতুপনে পৰা খাই আছে গুণ তিনিটা য়েলো আৰু ড্ৰেছকেইটা বনাই দিছে মৌমনৰ ডাঙৰ মাহীয়ে আৰু ডাঙৰ মাহীক খুব মিছ কৰিছোঁ আমি তাই আহিব নোৱাৰিলে তাইক বহুত মিছ কৰিছোঁ মৌমনে জেঠাই এটাৰ লগত খেলি আছে আৰু লগতে আছে মামী আইতা মামী বা মৌমনে খেলি আছে খুব ফূৰ্তি তাৰ আজি দিনটো ইমানখিনি মানুহ দেখিছে সি
এইফালে পূৰা ফটোশ্বুট চলি আছে চবেই যিমান পাৰে সিমান ফটো মাৰিছে আৰু আৰু আমি চাঞ্চতে মৌমনৰ ছিংগলকৈ দুখনমান ফটো ৰাখি থলোঁ মাহীয়েকে দিয়া ধুনীয়াকৈ পুতলা চকীখনত বহি লৈ সি আৰামত শুই আছে পূৰা আৰু এইফালে মাকে ফটো উঠাবৰ কাৰণে ইয়াতে পুতলা দেখাই আছে তাক দিনটো এনেকৈ পাৰ হৈ গ'ল এতিয়া 5 বাজিলে সকলো মানুহ গৈ আছে আহি আছে এনেকৈ হৈ আছে ল'বলৈ আহিছোঁ ঠাণ্ডাও লাগিছে যিহেতু এনেকৈ পাৰ হৈ গ'ল আৰু এতিয়া ঘৰ নাযাওঁ মই সময় পাছত যাম ঘৰ যাম আৰু এইফালে বিজু আইতা এতিয়া আহিছে মৌমন শুয়েই থাকিলে তেতিয়ালৈকে ঐ ঐ ঐ জাষ্ট আমি ঘৰ আহি পালোহি আহি প্ৰচেছ হ'লোঁ এতিয়া ক'ব আজি দিনটো এনেকৈ পাৰ হৈ গ'ল দেখিলে যে অন্নপ্ৰসন্নত আমি কেনেদৰে চেলিব্ৰেট কৰিলোঁ কি কৰিলোঁ আপুনি সকলোৱে দেখিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মই আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই টেক কেয়াৰ